ক'ত খৰিকাত দিয়া মাছ শুকান মাছ এজনী কেঁচা মাছ নহয় আকৌ আহা মোৰ ওচৰলৈ দিন ধুনীয়া গোন্ধাই চাউল তাউল পেলাই গোটেই অৱস্থা নাইকিয়া কৰিলে সোনকালে বুটলা হাঁহি দেখালে নহয় কোনে কৈছিলে চাউল পেলাবলৈ এতিয়া আহি গ'লো মানে এয়া চাউল ভাত বনাবলৈ ইমান ডাঙৰ পাতি লৈছোঁ এতিয়া ভাত বনাম এতিয়া ইয়াতে এইটো গাহৰিলে ভাত বনাব লৈছোঁ আমি খাবলৈ ভাত বনাবলৈ লোৱা নাই আকৌ গাহৰিলে বনাব লৈছোঁ কাৰণ এইকেইদিন বৰষুণ দি আছে যে হৰচিয়া বনা নাই সেইটো কাৰণে মানে মদৰ ভাত লাগেই আমাৰ গাহৰিক সেইকাৰণে ভাতকে অলপমান বনাই দিম ভাবিছোঁ গাহৰিকেইজনী মানে মদৰ ভাত নহ'লে মানে বেয়া পাই খায় মই 4 কেজি চাউল লৈছোঁ 1 খৰাহি হৈছে এতিয়া পানী গৰম হৈ আছে ইয়াতে দি দিম এতিয়া চাউলখিনি গৈ নাথাকিবা ওচৰলৈ কি জুমি জুমি চাই আছা তাতে সোমাই পৰিবা আকৌ এইখিনি চাউলখিনি দি দিওঁ এতিয়া ইয়াত গাহৰিয়ে খাব এইবোৰ নধুলেও হ'ব এয়া এতিয়া উতলি থাকক ঢাকনি মাৰি থৈ দিম আৰু একদম ইমান লেতেৰা হৈ আছে ই গোটেই খৰিটো কেনেকুৱাটো মহ পোৱালিৰ নিচিনা এটা পেন শুকাওঁতে 2 দিন লাগে তাৰ ভাগৰ এতিয়া লেতেৰা কৰিবলৈ 1 ঘণ্টাও নালাগে একদম বৰমত লেতেৰা ই আৰু এইবোৰ ফয়িংবোৰ দেখোন দাম্পাৰ তথা লাগে আৰু দাম্পা নহয় এখন জেচিপিটো মোৰহে ভুল হৈ গৈছিলেগৈ আৰু এইখনহে দাম্পা ন সেইখনহে দাম্পা ভাঙি পেলালা আকৌ তুমি আৰু এতিয়া এই ফয়িংকেইজনী তোমাক কোনে দিলে কোন বাবু কোন বাবু কোন বাবু কোন বাবুৱে দিলে কোন কবিতা বাবুৱে দিলে এতিয়া খাবা নে কি এইবোৰ ভাঙি পেলালা এইখন আৰু এয়া ভাত সিজিব হৈছে আৰু লাহেকৈ চাওঁচোন মই কি হৈছে সিজিছে নাই জানো তুমি ৰুচিবা গৰম আকৌ সিজিছে একদম খাব পৰা হৈছে ইমান ধুনীয়া ধুনীয়া হৈছে গোটা গোটা এয়া কিমান ধুনীয়া ভাত হৈ আছে গাহৰিহে খাব আৰু 100 বহাই দিছোঁ এয়া দুদিন যাব ইয়াত তুংগুৰি চুংগুৰি মিহলাই দিব লাগিব অকল ভাত নহয় বাৰু ইমান ধুৱাইছে একদম বনাই গোটেই চৌকা কোলা হৈ গ'ল কালি মুচিছিলোঁ মই ইমান ধুনীয়াকৈ আজি কোলা হৈ থাকিলে আৰু বাহিৰত জুই ধৰিবলৈ গোটেই বৰষুণ দি আছে যে সেইটো কাৰণে বৰষুণৰ গোটেই তিতি আছে এইকেইজনী ফৰিং মই এখন টেয়াখন ধুনীয়াকৈ ধুই আনিছোঁ টেয়াখন মানে জুইত বনাই বনাই টেয়াখনো লেতেৰা হৈ গৈছে ধুই আনিছোঁ বৰ ধুনীয়াকৈ ইয়াত পিলেও কৰিছে ফৰিঙে দুজনী মানে তোমালৈ হ'বহে অকল তুমি খাবলৈ হ'বহে অকল আমালৈ নহ'ব আৰু তোমালৈহে হ'ব নিমখ অকণমান দি দিম এতিয়া ইয়াতে সিজিলে এতিয়া আমি ভিতৰলৈ যাওঁ বৰ বেলা ভিতৰত খাবি বই এয়া সিজি গ'ল সিজিলে ব'লা ভিতৰলৈ যাওঁ ব'লা সেইকেইজনী ফৰিং আইতাক দিলা নাই ডাঙৰ এজনী দি দিয়া খাই থাকিবা যোৱা খাব দি দিয়া খোৱা দিয়া আৰু মোক দিবা নাই দিয়া আকৌ তুমি খাই দিয়া এজনী পৰি গৈছেগা নেগুডাল নাখাবা আজি বনাই মটৰ ডিম বিলাহী আলু জোল মটৰৰ বাকলিবোৰ এনেকৈ কোনে কোনে খাই বাৰু ক'বচোন দেই আৰু এইটো বইল কৰা আলু হয় এতিয়া মই গুচাই ল'ম এতিয়া গুচাই ল'লোঁ শাক পাচলিবোৰ এতিয়া জুইতে বনাম জুইলৈ গৈ আছোঁ তুমি ইয়াতে আছা নেকি এই গৰম সেইখন হেৰি ভাতখিনি এই হেৰিখন কি হ'ল হেতাখন সেইখন লৈ আছে সি মই লৈ আছিলোঁ নহয় সেইখনে
পানী অকণ দি দে 4 কেজি নেকি মই বনাইছোঁ এতিয়া আলু কাটি ল'লোঁ এয়া বিলাহী কাটি ল'ম এতিয়া মই মিহি মিহিকৈ আলু ধোঁৱা ওলাই আছে এতিয়া ইয়াতে বনাম এতিয়া জুইতে আৰু দানা বনোৱা চৌকাটো লেতেৰা হৈয়ে আছে এয়া গোটেই কাইলৈ মুচিব লাগিব আকৌ সেইদিনা মুচিছিলোঁহে আৰু ডিমকেইটা আগত হেৰি কৰি লৈছোঁ আকৌ সিজাই লৈছোঁ অলপমান এতিয়া এইকেইটা কাঢ়ি পেলাই থৈ দিম ইয়াতে জলকীয়া দিব পাৰে কেঁচা জলকীয়া বা শুকান জলকীয়া আৰু পাঁচফোৰণ কিবাকিবি দিওঁ ক'লে পাৰে আৰু আমাৰ একো নিদিওঁ এতিয়া অকল পিঁয়াজহে দিম এতিয়া পিঁয়াজখিনি সিজাই ল'ম এতিয়া পিঁয়াজ সিজা হৈ গ'ল এতিয়া মই ইয়াতে চব্জিখিনি ঢালি দিম এয়া ৰঙা হৈ আছে পূৰা ডিমকেইটা আগতে সিজাই থোৱা আছিলে ফ্ৰাই কৰি থোৱা আছে ডিমকেইটা দি দিছোঁ মই লগতে এতিয়া অলপ সময় সিজাই ল'ম এয়া মটৰৰ বাকলিবোৰ আমি ভিতৰৰ চুজবিলাক এৰুৱাই দিছোঁ টান দি আৰু আলু ভৰা বইল কৰিয়ে লৈছোঁ এডোখৰ ডাঙৰ হৈ থাকিলে আৰু এইকেইটা দিম নিমখ হালধি দি দিম এতিয়া পানী দিম জোল বনাম এতিয়া ইয়াতে নিমখ দি দিলোঁ হালধি দি দিলোঁ তুমি কিহে খাবা আজি ভাত দিনে খাব লাগিব ন এই খেলনা কৰি আছে আমাৰ বেটাই খেলনা কৰি আছে এয়া ইয়াতে এতিয়া মই ঢাকনিখন নাই অনা ঢাকনিখন লৈ আছোঁ দেই বেটা নাহিবা তুমি ইয়াতে থাকিবা দেই জুই নাযাবা আকৌ এতিয়া ঢাকনি উলিয়াই ল'লোঁ আৰু এফালে ভাতটো আমি কুকাৰতে বহাই দিওঁ ইয়াত হুইচেল মাৰিব এতিয়া মই ভাতটো বন্ধ কৰি থৈ যাওঁ আৰু সেইফালে চব্জি সিজি আছে জুইত তুমি জুই ওচৰলৈ গৈছা নেকি নাই যোৱা ওলা চাবোনবোৰ কেলৈ নষ্ট কৰিছা তুমি এইবোৰ চাবোনবোৰ খুলি দিলে টান হৈ যায় গোটেই চাবোন তাবোন পেলাই গোটেইখন একদম নষ্ট কৰি আছা এতিয়া পানী দিব পৰা হৈ গৈছে আৰু পুৰা ধোঁৱাইছে খালি ধোঁৱা আহি গৈছে এইফালে সেয়া এইটো ডিম আৰু তুমি খাবানে ডিমটো অঁ তুমি খাবা এটা আইতা খাব এটা দেদি খাব মই নাখাওঁ দেই নাখাওঁ মই আজি কিবা এটা খাম আৰু এতিয়া মই পানী দি দিম ইয়াত তুমি সেইবোৰ চুই নাথাকিবা দেই লেতেৰা কামবোৰ কৰি নাথাকিবা গোটেই লেতেৰা হৈ গৈছে হাতখন মাটি চাটি খান্দি পেলাইছে পানী দি দিছোঁ অলপমান জোল খাব লাগিব আৰু এতিয়া ইয়াত মছলা জিৰা পাউডাৰ দিব পাৰিম অকণমান ধনিয়া পাউডাৰো দিব পাৰিম ধনিয়া দি দিলেও হ'ব ধনিয়া পাউডাৰ নিদিলেও হ'ব ধনিয়া দি দিম ধনিয়া আছে আৰু জিৰা পাউডাৰ অকণমান দি দিম কি খাইছা চেনি অঁ কি হ'ব এতিয়া ইয়াত চেনি দিলে কি হ'ব চেনি দিলে মিঠা লাগিব এয়া চেনি ইয়াতে চেনি অকণমান দি দিছোঁ মিঠা হ'বলৈ আৰু যদি চেনি নিদিয়ে গুড় অকণমান দি দিব পাৰিব আমি চেনি অকণমান দি দিছোঁ আৰু ইমান কণি জিৰা পাউডাৰ ধনিয়া দি দিম পাছত ধনিয়া পাউডাৰ নিদিওঁ কেঁচা ধনিয়া দি দিম বক কৰি আছে তুমি বৰকৈ জুই ওচৰলৈ গৈ নাথাকিবা দেই কৈ থাকিবা এতিয়া এইফালে মটৰ আলু ডিম থপথপীয়াকৈ বনি আছে মটৰ ঘুগুনি নিচিনা আৰু এফালে পুৰি মেটো আলু জুইত দি দিম
আৰু ইয়াতে আছে শুকান মাছ পুৰা চাটনি আলুটো দি দিছোঁ জুইত এয়া শুকান মাছ পুৰুং ন এনেকৈ কৰি এইফালে উলিয়াই দিব লাগে এনেকৈ পিঠি দি শুকান মাছ এই পৰিবা শুকনা মাছৰ চাটনি এইডাল হৈ গ'ল এতিয়া ইয়াত কিনাৰতে এনেকৈ দি থৈ দিম আৰু ধুনীয়াকৈ সিজি থাকিব এইডাল শুকনা মাছ গাড়ী কৰি দিলে এনে কিনাৰ দি থৈ দিলে হৈ যাব ন আলু এটা দি দিছোঁ জুইত মায়ে অকণ পনীয়া অকণমান থপথপীয়া কৰিব কোৱা নাই অলপ পনীয়া কৰিব কৈছে হ'বনে কিবা এটা কৰিছে চিমখন ওলাইছে ছিঙিছে এতিয়া মই কি কওঁ বাৰীতে ধনিয়া পাত চানিয়া পাত দি দিলোঁ এতিয়া হৈ যাব এতিয়া তুমি ভাত খাই শুবা আৰু দেই আজি দিনটো শোৱাও নাই বিষাইছে এতিয়া কওঁ কিনো হ'ব আৰু এতিয়া বিষাইছে শুকান মাছ চাটনিটো ৰেডি বনাবা এইটো জলকীয়া পুৰি ল'বা আলু গুটি ইয়াত আছে জুইত আছে আলু দেই আমি এইটো কাঢ়ি লৈ যাওঁ হৈ গ'ল আলু দুডোখৰমান ভাঙি দিছোঁ বাৰু থপথপীয়া হৈ আছে তোমাৰ ভাগৰ ভাত খাবলৈ হৈ গ'ল তুমি আগত ভাত খুৱাই লোৱা মই ইয়াত তোমালৈ বাঢ়ি লৈছোঁ ধোঁৱা হৈ আছে পূৰা চব্জি পূৰা গৰম হৈ আছে এয়া বেটালে হৈ গ'ল তুমি ইয়াতে খাবা হা আমি ইয়াতে খাম দেই ইয়াতে থৈ দিছোঁ মই বহা ইয়াত বহা এতিয়া আহা ভাত খাবা হা সোনকালে এইটো লোকেল ডিম হয় ব্ৰইলাৰ ডিম আমি নাখাওঁ ব্ৰইলাৰ ডিম আমি খায়ে পোৱা নাই লোকেল ডিম খাইছিলোঁ আগতে এতিয়া মানে বহুত দিন হ'ল আমি 2-3 বছৰমান হ'ল নেকি ব্ৰইলাৰ ডিম খায়ে পোৱা নাই ভাত খাবা হা কি কৰি আছা চাওঁ বাৰু ধোঁৱা ওলাই আছে তোমাৰ ভাতত চোৱা অকণ খাই চোৱাচোন অকণ খাইছা গৰম নেকি কিমান গৰম কেনেকুৱা হৈছে খাবলৈ চোৱা কেনেকুৱা হৈছে টেষ্টি বোলে আমাৰ শালিকি চাই খাই দিয়ে আৰু গিলি দিয়ে কেনেকৈ চাওঁ নাই একণি খাই দিয়া কিলিলিক ইয়া গুড বয় তুমি স্কুল যাবা নাই কেলে কি কৰিবা ঘৰ মুচিবা মই আছোঁ নহয় ঘৰ মুচিবলৈ এতিয়া ডাঙৰ হৈছে স্কুল যাব লাগিব এতিয়া 3 বছৰ হ'ব এতিয়া স্কুল যাব লাগিব বা তোমাৰ ভাত খাই ফিনিছ একো নাই ন চব খালা আৰু বাতিটো নাই চব খালা গুড বয় আলুটো ইমান অকণমান ওলালে নে জ্বলি গ'ল মানে কিবা ছালখন দাঁত পুৰণা আলু গুটিয়ে দেখোন শুকান মাছ জলকীয়াখন দিব এতিয়া কিমান জুমি চাইছগে দে এইবোৰ কুকুৰে খাব ঐ বেটা পৰি থাকিবা এইটো হেৰি কি বুলি কয় আলুটো পুৰা হ'লে খাবলৈ ভাল ন চাটনিটো বইল হ'লে মানে পানী হয় এইখিনি শুকান হৈ যায়
পুৰা আলু গুটিৰ লগত শুকান মাছ এইখিনি কুকুৰে খাব ইয়াত কিবা নহৰু চহৰু দিব লাগিব নে নালাগে নহৰু এটা লাগিছিলে নহৰু লাগিব ইয়াত তেল চেল দিব নালাগে আকৌ ন তেল দিলে বেয়া গোন্ধাব হয় শুকান মাছত তেল দিব নালাগে অকল আলু পিটিকা খাই দিব লাগে বাৰু এইবোৰ গোটেই পেটাই পেলাই দিলি দেই কুকুৰে খাবলগীয়া হ'ব তো পিটিকাটো আমাৰ ঠাণ্ডা দিনত পূৰা চলে আৰু এতিয়া ইয়াতে নহৰুকেইটা দি দিছে আৰু ওলাই নাই গিলাচত সময় লাগি আছে গিলাচটোত চামুচ এখন লাগিব লাগিব এতিয়া দিনটো উৎপাত কৰি এতিয়া শুলে সেয়া এতিয়া শুলে আমি ভাত খাবলৈ যাম এতিয়া ই শুলে দিনটো নুশুৱেও ভৰি বিষাই যায় আমনি লাগি যায়গৈ এটা শুলে মই এতিয়া ভাত বাঢ়িব যাওঁ ইয়াক মই ইয়াতে শুৱাই থৈ গৈছোঁ এতিয়া শুই আছে ই টোপনি গ'ল পৰা দিনটো একদম নুশুৱে আমনি এতিয়া মই ভাত বাঢ়ি লওঁ আমি খাই লওঁগৈ ভাত এয়া শুকান মাছৰ চাটনি বনাই থৈ গৈছে বনালে খাই খুব ভাল লাগে দেই বৰ ধুনীয়াকৈ বনাই শুকান মাছৰ চাটনি আলু জলকীয়া নহৰু আলুটো পুৰা হ'ব লাগে শুকান মাছ এফালে আছে গাহৰি আৰু লাইপাত এয়া বৰ ডাঙৰ ডাঙৰ কটা আছে গাহৰি ভোট জলকীয়া দিয়া আৰু এফালে আছে শুকান মাছৰ চাটনি আৰু ইয়াত আছে ডিম আৰু মটৰ এয়া আৰু এতিয়া আমি খাম আৰু ইয়াত বহাই দিছোঁ গৰম পানী কোনে কোনে গৰম পানী খাই বাৰু ঠাণ্ডা দিনত আমি ভাত গৰম পানী খাওঁ এতিয়া ভাত বাঢ়ি লওঁ এয়া ভাত আছে আৰু কাইলৈ খাবলৈ এয়া লাই পাত এই ফুলৰ ভাত এয়া চাৰ্জ নাই চাৰ্জত দি থৈ আহোঁ যে ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই